1 কেজি নিষিদ্ধ মৰফিন উদ্ধাৰ ডিলাই আৰক্ষীৰ এজনক গ্ৰেপ্তাৰ যোৱাকালি সন্ধিয়াই গোপন তথ্যৰ ভিত্তিত অচি ডিলাই আৰু C20 CRPF কেম্প বোকাজানৰ দ্বাৰা ডিলাই থানা বোকাজান কাৰ্বি আংলঙৰ অন্তৰ্গত ডিলাই তিনিআলিত এটা নাকা স্থাপন কৰা হয় ৰাতি প্ৰায় 9:30 বজাত পঞ্জীয়ন নং WB16FE4480 নম্বৰ এখন গ্ৰেণ্ড I10 বাহন আটক কৰা হয় আৰু বাহন সম্পূৰ্ণ তালাচী চলোৱাৰ পিছত প্ৰায় 1 কিলোগ্ৰাম মৰফিন উদ্ধাৰ হয় মৰফিন গোপন চেম্বাৰ বনাই নম্বৰ প্লেটত তলত লুকুৱাই আনিছিল আমাৰ এটা সিক্ৰেট ইনফৰমেশ্যন আছিলে আমি প্ৰায় 9:30 মান বজাত ডিলাই তিনিআলিত এখন ৱেষ্ট বেংগল ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী আমি ইণ্টাৰচেপ্ট কৰিছোঁ আৰু গাড়ীখন থৰলি চাৰ্চ কৰোঁত আমি 1 কেজি ছাছপেক্টেড মৰফিন আমি ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ এজন ব্যক্তিক আটক কৰা হৈছে তেওঁৰ নাম নুৰ মহম্মদ তেওঁ ৱেষ্ট বেংগলৰ বাসিন্দা হয় আৰু ড্ৰাগছখিনি মণিপুৰৰ পৰা ৱেষ্ট বেংগললৈ গৈ আছিলে ড্ৰাগছখিনিৰ মূল্য কিমান হ'ব এপ্ৰক্সিমেটলি 3-4 কোটি টকা হ'ব ইণ্টাৰনেশ্যনেল